সকলোৱে জানে যে বৰ্তমান এই মুহূৰ্তটোত আমাৰ বিদ্যালয়সমূহৰ কাৰণে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু বিদ্যালয়সমূহত শিক্ষকৰ যিমানখিনি খালী পদ আছে এলিমেণ্টাৰীত সেকেন্ডাৰীত এতিয়াতো যি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বুলি আছে সেইখিনি আমি মাৰ্চ মাহত শেষ কৰিম সিমিলাৰলি আমাৰ মহাবিদ্যালয়সমূহতো যিখিনি খালী মানে প্ৰফেসৰ এসিস্ট্যান্ট প্ৰফেসৰ পদ আছে সেইখিনিকো পূৰণ কৰাৰ কাৰণে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছো এইকেইদিন আমাৰ অলপ পলম হৈছে এইটো কাৰণতে যে আগত এটা ব্যৱস্থা আছিল যেটো ব্যৱস্থাত যে গভৰ্নিং বডি তেওঁলোকে ৰিক্ৰুটমেন্টটো কৰে ৰিক্ৰুটমেন্টটো তেওঁলোকে সিলেকশনটো কৰে সিলেকশনটো কৰি ৰাজ্য চৰকাৰলৈ পঠায় আৰু ৰাজ্য চৰকাৰে তাৰ ভিত্তিত নিয়োগটো দিয়ে কিন্তু আমি এতিয়া এটা কমন সিস্টেম কৰিব বিচাৰিছো পোষ্টটো কলেজ স্পেসিফিক হৈ থাকিব পোষ্টটো মহাবিদ্যালয় স্পেসিফিক নিৰ্দিষ্ট মহাবিদ্যালয়ৰ কাৰণেই থাকিব কিন্তু এটা সেন্ট্ৰেলাইজড এখন ৰিক্ৰুটমেন্ট বোৰ্ড এপিএসসি নিচিনাকে যাৰ দ্বাৰা খুব খৰতকীয়াকে ৰিক্ৰুটমেন্ট খিনি কৰিব পৰা যায়